নমস্কাৰ। পোনপ্ৰথমে মই দুৰ্গা পূজা সপ্তমী আৰু অষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক আদৰণি জনালোঁ। আৰু দুৰ্গা পূজাৰ বহুত শুভকামনা থাকিল দেৰিকৈ হ'লেও। আৰু মই যিহেতু আমাৰ ঘৰৰ ওচৰতে ঘৰৰ পূজা বুলি ক'ব পাৰি, বহুত ব্যস্ততাৰ মাজত কটাব লগা হয়। বহুত ব্যস্ত আছিলোঁ, মানে পূজাত লাগি ভাগি থাকিব লাগে, ইটো সিটো আলহীৰ কথাটো নকবয়ে। আলহী দি যিহেতু ঘৰৰ পূজা গোটেইখিনি মানুহ আহে। এয়া পূজা চলি আছে। দেৱী কেনেকুৱা পালে, কেনেকুৱা ভিডিঅ'টো পালে শেষত চাই কমেণ্টত জনাব নাপাহৰিব দেই। পূজা কেনেকুৱা হ'ল আৰু কোনে কোনে পূজা চালে। আৰু এয়া সপ্তমী ৰাতিপুৱা। এয়া কিছুমানে দোন বুলি কয়, দোনী বুলি কয়, দোননি বুলি কয়। আমাৰ ঘৰৰ পৰা ঘৰত যিহেতু মন্দিৰ আছে, তাত মই দোননি ৰেডি কৰি ৰাখিছিলোঁ। এয়া দোননিটো নি দুৰ্গা পূজা ভেটিত মণ্ডপৰ মেইন গোঁসাইৰ আগত দিব লাগিব। আজিকালি জানেই সকলোৱে। সেয়া মই দোননি নি আছোঁ আৰু মোৰ মা এয়া আগবঢ়াই নি আছে। বৰিৰ লগত ঢুলীয়া, তালুৱৈ এইবিলাক আছে। এয়া ৰাতিপুৱা সোনকালে উঠিব লাগে। উঠি এইখিনি কৰা পূজাৰ কেইদিন খুব ভাল লাগে দিনকেইটা কটাই। এয়া ব্যস্ততা ইটো সিটো দি থাকিব লাগে, যিহেতু ঘৰৰে পূজা, বহুত ব্যস্ত থাকিব লাগে। এতিয়া দোননি থৈ আমি পানী তুলিব যাম। ৰাতিপুৱা এতিয়া সময় হৈছে ঠিক 8টামান বাজিছে ৰাতিপুৱা সময়। মোৰ মা সহস্ৰ থাল এখন লৈছে আৰু মই ঘৰটো লৈছোঁ, মেইন ঘৰটো। এয়া পানী তুলিব যাম, ব্ৰহ্মপুত্ৰত পানী তুলিব যাম। আপোনালোকে কোনে কোনে দুৰ্গা পূজা চালে কমেণ্ট বক্সত জনাবচোন। আৰু অৱশ্যে এইবাৰ দুৰ্গা পূজা বেছি হোৱাও নাই কৰোণাৰ কাৰণে। আমাৰখন কিছু পৰিমাণে সাধাৰণভাৱে কৰি থৈছোঁ। এয়া মই পানী তুলিব আহিছোঁ। ওচৰৰ আটাই বৌ বাইদেউ এইবিলাক লগ লাগি ওচৰৰখিনি মানুহ গোটেইখিনি ওলাই আহে পানী তুলিবলৈ। পূজাখনতো লাগি ভাগি দিয়ে অকণমান। এয়া আটাই মিলি পানী তুলিবলৈ আহিছোঁ। আৰু আহি এয়া ব্ৰহ্মপুত্ৰ পাই গ'লোঁ। আমি পানী তুলি আছোঁ আৰু মোৰ ছোৱালীয়ে পিছফালৰ পৰা ক্লিপ এটা ধৰি ৰাখিছে, যিহেতু ব্ৰহ্মপুত্ৰৰ ওচৰত তলত নামি যাব নোৱাৰি। এয়া পানী উঠাই আহি গ'লোঁ। এয়া আহিলোঁ পানী উঠাই আটাইকেইজনী। এতিয়া মোৰ ইয়াতে বহুতকেইজনী এইজনী বাইদেউ, তাৰপিছত পেহী, এইকেইটা ওচৰৰে বৌ, এনেকৈ লগ লাগি আটাই পানী উঠাই আহিলোঁ। এয়া পেহী নাচি খুব ভাল লাগে পূজা কেইদিন। এতিয়া বাইদেউ নাচিছে, গোঁসাই অনাৰ পৰা আদি কৰি খুব ভাল লাগে। এয়া পূজাত বহিছে ব্ৰাহ্মণসকলে। এয়া পূজা আৰম্ভ হৈছে আৰু এয়া সন্ধিয়া, যিহেতু ভণ্টি আৰু মোৰ ছোৱালীক ধৰি ৰখা বুলিছে। এয়া কীৰ্তন গাইছে তেখেতসকলে অকণমান। সপ্তমীৰ দিনা হয় এইখিনি। সপ্তমীৰ দিনা গধূলি এয়া কীৰ্তন গাইছে আৰু অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ভাল লাগে সৰু সৰু অনুষ্ঠান। সপ্তমীৰ দিনা কীৰ্তন আছিলে, অষ্টমীৰ দিনা নাম আছে, দেখিব। আৰু এতিয়া মই অকণমান অষ্টমীৰ দিনা দেখুৱাই দিছোঁ সন্ধি পূজা। নেক্সট ডে এয়া অষ্টমী পূজাৰ দিনা সন্ধি পূজা হৈ আছে, চাকি জ্বলোৱা হৈ গৈছে আমাৰ। এয়া মোৰ বাইদেউ আৰু ভাগিনীজনীয়ে চাকি জ্বলাই আছে। তেখেতসকল অহাত দেৰি হ'ল, সেইকাৰণে দেৰি হ'ল জ্বলোৱাত। আৰু আমাৰ জ্বলোৱা হৈছে। আৰু এয়া সন্ধিয়া আৰতিৰ সময়। আৰতি খুব ভাল লাগে। ওচৰ পাঁজৰৰ আটাইয়ে মিলি আৰতি কৰোঁ আমি। এয়া গধূলি সময়ত। আজি যিহেতু অষ্টমী, আৰতি কৰোঁতে ইমান এটা হেৰি নহয়, কম পৰিমাণে মানুহে আৰতি কৰে। কিন্তু নৱমীৰ দিনা যিহেতু লাষ্ট হয় আৰতি, সেইদিনা বহুত মানুহে আৰু বহুত দেৰিলৈকে কৰা যায় আৰতি। এয়া মোৰ ছোৱালী আৰু মোৰ হাজবেণ্ডে ঢোল বজাইছে আৰু ছোৱালীয়ে তাল বজাইছে। খুব ফূৰ্তি হয় পূজাখন, সেয়েহে লাগি থাকিবও লাগে। আৰু মোৰ এইজনী পেহী ওচৰৰ এনেকৈ তেখেতসকলে লাষ্টত আৰতি কৰিছে, আৰতি হোৱাৰ পিছত এনেকৈ এয়া ফূৰ্তিৰ মাজেৰে ইটো সিটো কৰি পূজাৰ কেইদিন পাৰ হৈ যায়। আৰু নৱমী আৰু দশমীৰ ভিডিঅ' মই বেলেগকৈ দিম, বেলেগ আৰু ইয়াতে একো ভিডিঅ' দিয়া নাই। মই পূজালৈয়ে দিছোঁ, সপ্তমী আৰু অষ্টমী পূজা। আৰু এয়া আমি নাম চাই আছোঁ। এতিয়া নাগাৰা নাম চলিব। আহকচোন মোৰ লগে লগে আপোনালোকে নামভাগ চাওক আৰু পূজা কেনেকুৱা পালে মোক জনাব দেই কমেণ্টত।